দেশত এতিয়া নিৰ্বাচনী উৎকণ্ঠা কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভাগ্য নিৰ্ণয় হ'ব মুঠ 102টা সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী আছে শাসক বিৰোধীৰ কেবাগৰাকীও হেভিৱেট প্ৰাৰ্থী নমস্কাৰ আৰম্ভ কৰিছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ নিৰ্বাচনী উৎকণ্ঠাই এতিয়া বিৰাজ কৰিছে সমগ্ৰ দেশত কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন য'ত 21খন ৰাজ্যৰ মুঠ 102টা সমষ্টি সাঙুৰি লোৱা হৈছে অসমৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন উল্লেখযোগ্য যে এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমকে ধৰি সমগ্ৰ দেশতে কেবাগৰাকীও হেভিৱেট প্ৰাৰ্থী দেখিবলৈ পোৱা গৈছে ফোকাছৰ আজিৰ খণ্ডত ইয়াৰে 5 গৰাকী হেভিৱেট প্ৰাৰ্থীৰ বিষয়ে জানোৱা হওক অসমত এইবাৰ প্ৰথম পৰ্যায়ত মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত গৌৰৱ গগৈক লৈ এক সুকীয়া উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত কিয়নো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱাৰ লগতে ৰাজ্যসভাৰ এগৰাকী প্ৰাক্তন সাংসদ হৈছে সৰ্বানন্দ সোণোৱাল তদুপৰি তেওঁ দুবাৰকৈ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ এগৰাকী সাংসদ হিচাপে নিৰ্বাচিত হৈছে আনহাতে মাজুলীত তেওঁ বিধায়ক হিচাপেও নিৰ্বাচিত হৈছিল তেনে ক্ষেত্ৰত এইবাৰ লুৰিণজ্যোতি গগৈ আৰু মনোজ ধানোৱাৰ সৈতে সৰ্বানন্দ সোণোৱালৰ তিনিকোণীয়া নিৰ্বাচনী যুঁজৰ ফলাফল কি হয় সেয়া হ'ব লক্ষণীয় ৰাজ্যৰ আন এগৰাকী শক্তিশালী প্ৰাৰ্থী হৈছে গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লৈ এতিয়া শাসক বিৰোধীৰ মাজত যুঁজ তীব্ৰতৰ হৈ পৰিছে কিয়নো যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ তুলনাত গৌৰৱৰ প্ৰভাৱ অধিক দেখা গৈছে তেনে ক্ষেত্ৰত কাইলৈ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কি ফলাফল হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কেৱল ৰাজ্যতে নহয় দেশত কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ কাইলৈ ভাগ্য নিৰ্ণয় হ'ব তেনেগৰাকী প্ৰাৰ্থী হৈছে নীতিন গাডকাৰী কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰৰ আসনৰ পৰা এইবাৰ জয়ৰ হেট্ৰিক বিচাৰিছে 2014 চনত তেওঁ 7 বাৰৰ সাংসদ বিলাস মুটেমৱাৰক 2.84 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল আৰু 2019 বৰ্ষত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মুৰব্বী নানা পাটোলেক 2.16 লাখ ভোটত পৰাস্ত কৰি আসনখন অক্ষুণ্ণ ৰাখিছিল আৰু আন এগৰাকী হেভিৱেট প্ৰাৰ্থী হৈছে পি চিদাম্বৰমৰ পুত্ৰ কে চিদাম্বৰম শিৱগংগাৰ সাংসদ কে চিদাম্বৰমে এইবাৰ বিজেপিৰ টি দেৱনাথন যাদৱ আৰু AIADMKৰ জেভিয়াৰ দাসক প্ৰতিহত কৰি পিতৃয়ে 7 বাৰ জয় হোৱা আসনত পুনৰ জয় হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু প্ৰথম পৰ্যায়ৰ যুঁজত অৱতীৰ্ণ হোৱা আন এগৰাকী অন্যতম প্ৰাৰ্থী হৈছে তামিলনাডু বিজেপিৰ ৰাজ্য সভাপতি কে অন্নামলাই কইম্বাটুৰত DMK নেতা গণপতি পি ৰাজকুমাৰ আৰু AIADMK নেতা সিংগি ৰামচৰণৰ বিৰুদ্ধে তেওঁ এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে আৰু দেশৰ অন্য প্ৰাৰ্থীৰ লগতে এই 5 গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ফলাফল কি হয় সেয়া হ'ব লক্ষণীয়